নমস্কাৰ সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি পঞ্চম শ্ৰেণীৰ গণিতৰ 5 নম্বৰ পাঠৰ কোণ এই পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া কোণ বুলিলে আমি বুজিম যে দুডাল ৰশ্মিৰ আদি বিন্দু একেটাই হ'লে আদি বিন্দুটোত ৰশ্মি দুডালে এটা কোণ গঠন কৰে। কোণক ইংৰাজীত এংগল বুলি কোৱা হয়। আমি উক্ত কথাখিনি এটা চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি দুডাল ৰশ্মি অংকন কৰিলোঁ। প্ৰথমতে আমি কি কৰিলোঁ? দুডাল ৰশ্মি অংকন কৰিলোঁ আৰু আন এডাল দিলোঁ, এই দুডাল ৰশ্মি অংকন কৰিলোঁ। তাৰপিছত আমি কি কৰিলোঁ? ইয়াৰে এডাল ৰশ্মিক OA আৰু আনডাল ৰশ্মিক OB নামেৰে নামাকৰণ কৰিলোঁ। আৰু এই আৰু OA আৰু OB এই দুয়োডাল ৰশ্মিয়ে O বিন্দুত কি কৰিলোঁ? আমি লগ লাগি এটা কোণ গঠন কৰিবলৈ চেষ্টা কৰিলোঁ। O বিন্দু বুলি কওঁতে আমি কেনেকৈ আঁকিম? আমি দেখালোঁ বোলে এইডাল আমাৰ ৰশ্মি আছিল আৰু আন এডাল আছিল আমাৰ এইডাল ৰশ্মি। ইয়াত আমি কি কৰিলোঁ? O বিন্দুটোত মিলিলোঁ আৰু ৰশ্মিডালৰ নাম কি আছিলে? OA আৰু OB। এই দুডাল ৰশ্মিয়ে লগ লাগি পেলাই এটা কোণ উৎপন্ন কৰিলে। এতিয়া এই কোণ দুটাই গঠন কৰা OA আৰু OB এই ৰশ্মি দুডালক কি নামেৰে নামাকৰণ কৰা হয় তোমালোকে জানানে? এই দুডাল ৰশ্মিক বাহু, কোণটোৰ বাহু বুলি কোৱা হয়। কোণটোৰ বাহু বুলি কোৱা হয় আৰু O বিন্দুটোক কোণটোৰ শীৰ্ষবিন্দু বা আদি বিন্দু বা প্ৰান্ত বিন্দু বুলি কোৱা হয়। আৰু ছাত্ৰ ছাত্ৰীসকল, কোণ বুজাবলৈ তোমালোকে এই চিনটো ব্যৱহাৰ কৰা হয়। এই চিনটো কোণ বুজাবলৈ ব্যৱহাৰ কৰা হয়। আৰু কোণ জুখিবলৈ ব্যৱহাৰ কৰা এককবিধৰ নামটো হ'ল ডিগ্ৰী। আৰু আমি তাক কেনেকুৱাকৈ ব্যৱহাৰ কৰা হয়? এনেকুৱাকৈ লিখা হয়। ইয়াক ডিগ্ৰী বুলি কোৱা হয়। কোণ লিখিবলৈ ব্যৱহাৰ কৰা, কোণ বুজাবলৈ ব্যৱহাৰ কৰা চিনটোক ডিগ্ৰী বোলে। আমি যদি লিখোঁ, যেনিবা আমি যদি উদাহৰণ হিচাপে লওঁ বোলে 1 ডিগ্ৰী, তেতিয়া আমি কেনেকৈ লিখিম? এনেকৈ লিখা হয়। এইটোক 1 ডিগ্ৰী বুলি জনা যায়। আমি বাৰু কেনেদৰে কোণ নামাকৰণ কৰিম সেই কথাটো অলপমান আমি ইয়াত আলোচনা কৰোঁ। কোণ নামাকৰণৰ ক্ষেত্ৰত আমি যদি চাওঁ কাষৰ চিত্ৰ, যেনিবা A আৰু B, আমি যদি আন এটা চিত্ৰ লওঁ, এই চিত্ৰটো কি ক'লোঁ? আমি কেনেকৈ দেখালোঁ বোলে আমি দুডাল ৰশ্মি ল'লোঁ। প্ৰথমতে এই দুডাল ৰশ্মি A বিন্দুটোত মিলিলে আৰু ইয়াতে আমি কি নামাকৰণ কৰিলোঁ? এইটো যেনিবা C দিলোঁ আৰু ইয়াতে B দিলোঁ। এই AB আৰু AC ৰশ্মি দুডালে যেতিয়া A বিন্দুত এটা কোণ গঠন কৰিছে, উক্ত কোণটোৰ Aটোক কোণটোৰ শীৰ্ষবিন্দু আৰু শীৰ্ষবিন্দুৰ নামেৰে এটা কোণ আচলতে নামাকৰণ কৰা হয়। বা আমি এনেধৰণেও নামাকৰণ কৰিব পাৰি। যদি আমি কোণটোৰ নাম দিওঁ তেতিয়াহ'লে আমাৰ এইটো কি কোণ হ'ব? CAB কোণ। বা আমি এনেকুৱাকৈ নিলিখে এনেকুৱাকৈ ক'ব পাৰি BAC কোণ। এইদৰেও লিখিব পাৰি। ইয়াৰ উপৰিও উক্ত পাঠটিত আমি কি পাইছোঁ? সৰল ৰেখা, ৰেখাখণ্ড, ৰশ্মি আদিৰ বিষয়েও জানিব পাৰিম। আচ্ছা, সৰল ৰেখা বুলি ক'লে আমি কি বুজি পাম? দুয়োমূৰে সীমাহীনভাৱে বিস্তৃত পোন ৰেখাক সৰল ৰেখা বুলি কোৱা হয়। কাক কয়? সৰল ৰেখা হৈছে দুয়োমূৰে, ঠিক আমি যদি এনেকুৱাকৈ এটা পোন হ'ব লাগিব, সীমাহীনভাৱে মানে অসীমলে যদি বিস্তৃত হয় তেতিয়া তাক সৰল ৰেখা বা চমুকৈ ৰেখা বুলি কোৱা হয়। আৰু এই ৰেখাডাল, এই সৰল ৰেখাডাল অসংখ্য বিন্দুৰ সমষ্টি। সৰল ৰেখাত নিৰ্দিষ্ট দিশ নাথাকে। তোমালোকে এইটো কথা মনত ৰাখিবা, সৰল ৰেখাৰ কোনো দিশ নাথাকে। ইয়াৰ উপৰিও আমি ইয়াত কি পাম? ৰেখাখণ্ড পাম। ৰেখাখণ্ড আকৌ কি হ'ব? আমি সৰল ৰেখাডাল যদি আমি দুটা বিন্দুত ভাগ কৰোঁ, মানে আমি সূত্ৰ হিচাপে যদি ইয়াক কোৱা হয়, কি বুলি ক'ম? আমি দুটা বিন্দু সংযোগী ৰেখাক ৰেখাখণ্ড বুলি কোৱা হয়। আৰু সৰল ৰেখা বা এই আমাৰ সৰল ৰেখাৰ কোনো দিশ নাথাকে, কিন্তু ৰেখাখণ্ডৰ দিশ থাকে। সৰল ৰেখাৰ
কি নাথাকে, প্ৰান্তবিন্দু নাথাকে। আমাৰ কিন্তু ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা, দুটা বিন্দুৰ মাজেৰে এডাল মাথো ৰেখা টানিব পাৰি, কিন্তু এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা টানিব পাৰি। যদি আমি চাওঁ দুটা বিন্দু, ছাপ'জ আমি এডাল ৰেখাখণ্ড এ আৰু বি আঁকিলোঁ, ইয়াত এডাল মাত্ৰ ৰেখাখণ্ড আঁকিব পাৰি, কিন্তু আমি যদি এটা বিন্দু লওঁ, এই বিন্দুটোৰ মাজেৰে কিন্তু অসংখ্য ৰেখা আঁকিব পাৰি। সেই তোমালোকে এই দুটা কথা মনত ৰাখিবা। আজিলৈ সামৰিছোঁ। তোমালোকে নিশ্চয় ভিডিঅ'টো বুজি পাবলৈ চেষ্টা কৰিছা, আৰু যদি কিবা পাজল থাকে মোলৈ জনাবা। ধন্যবাদ।